নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ বাবে পুনৰ এটা ভিডিঅ' বনাইছোঁ। এটা সৰু ভিডিঅ', কিন্তু ইয়াত যথেষ্ট ধৰণৰ বিভিন্ন উপায় দিয়া হৈছে, যি উপায়খিনি অৱলম্বন কৰি আপোনালোকৰ বিভিন্ন সমস্যা মাত্ৰ এটা সৰু ভিডিঅ'ৰ জৰিয়তে সমাধান কৰিব পাৰিব। লাগিলে আপোনাৰ দীৰ্ঘদিনীয়া বেমাৰৰ সমস্যা হওক, লাগিলে ৰিলেশ্যনশ্বিপৰ সমস্যা হওক, বিবাহৰ বৈবাহিক সমস্যা হওক, আপোনালোকৰ যদি সংসাৰ ভাল হোৱা নাই, পাৰিবাৰিক অশান্তি হৈ আছে তাৰ সমস্যা হওক, দোকান খুলিছে, দোকানত ব্যৱসায়ত উন্নতি হোৱা নাই, তাৰ বাবে আপোনালোকে এই একেটা বস্তুৱে প্ৰয়োগ কৰি সকলো সমাধান কৰিব পাৰিব। চাকৰিত পদোন্নতি হোৱা নাই, গৃহকণ্ডল হৈ আছে স্বামী স্ত্ৰীৰ মাজত, আপোনাৰ বোৱাৰী পুত্ৰ বোৱাৰী জী জোঁৱাইৰ মাজত, বা আপোনাৰ নিজৰ ঘৰুৱা সমস্যা, মানে ঘৰতে হৈছে এই সমস্যাটো, তাৰ বাবেও এই একেটা সমাধানেই কৰিব পাৰিব। এই চমৎকাৰী উপায়টো প্ৰয়োগ কৰি সকলো সমস্যা সমাধানৰ দিশ মই সামৰি পেলাই ভিডিঅ'টো বনাইছোঁ। আপোনাৰ লাইফৰ দিশ সৰু উপায়েৰে সমাপ্ত হ'ব। যাদু মেজিকৰ দৰে এই কাম কৰিব আৰু ইয়াৰ সমাধানটো খুব সোনকালেই হ'ব। আপুনিও নিবিচাৰে যে আপোনাৰ সকলো প্ৰব্লেম ছল্ভ হওক। লগতে ইয়াত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপোনাৰ সমাধান, যদি কিবা প্ৰব্লেম আছে তেওঁলোকৰ ঘৰৰ বাচ্ছা ল'ৰা ছোৱালীৰ পইচা ৰিলেটেড সকলো সমস্যা, সকলো আপোনাৰ ইম্প্ৰুভ হ'ব। গতিকে চাওক আমাৰ ভিডিঅ'টো শেষলৈকে। ই এনেকুৱা ধৰণৰ এট্ৰেক্ট কৰে, আপোনাৰ মানি ৰিলেটেড হওক, সকলো এট্ৰেক্ট কৰি মই যিটো বস্তুৰ কথা কৈছোঁ তাৰ দ্বাৰা আপুনি সকলো সমস্যা সমাধান কৰিব পাৰিব। আমাৰ চেনেল ইনফৰমেশ্যন লিংক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। ভিডিঅ'টো চাই পেলাই যদি কিবা সুধিবলগীয়া আছে সোধক, মই জনাম নিশ্চয়। আৰু শেষলৈকে চাওক, কাৰণ গোটেই সমস্যাখিনি শেষলৈকে কোৱা হৈছে। জীৱনত সুখী হওক, শান্তিৰে থাকক, মনৰ সকলো মনোবাঞ্ছা পূৰণ হওক, তাৰ আশাৰে মই ভিডিঅ'টো বনাইছোঁ। শেষলৈকে চাই থাকক। আপুনি যদি মা লক্ষ্মীক এট্ৰেক্ট কৰিব বিচাৰে আৰু তাৰ বাবেই মই এই ভিডিঅ'টো বনাইছোঁ, সেইটো হৈছে গমতি চক্ৰৰ ওপৰত। গমতি চক্ৰ নিজৰ লগত ৰাখি কিদৰে আপুনি গমতি চক্ৰৰ দ্বাৰা সকলো সমস্যা সমাধান কৰিব পৰা যাব তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মানি ৰিলেটেড, বেমাৰ ৰিলেটেড, স্বাস্থ্য, টকা পইচা বিতংভাৱে মোৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। গমতি চক্ৰ হৈছে, প্ৰথমতে গম পাওঁ আমি যে গমতি চক্ৰ কি বস্তু। গমতি চক্ৰ গমতি নদীত পোৱা যায়, প্ৰাকৃতিকভাৱে তাত নিজে নিজে উৎপন্ন হয়। আৰু গমতি চক্ৰত এটা চক্ৰৰ দৰে চক্ৰ বনি থাকে, সেইবাবে তাক গমতি চক্ৰ বুলি কোৱা হয়। ই ইমানেই শক্তিশালী, ইমানেই প্ৰভাৱশালী যে ইয়াত ইমানেই বেছি এনাৰ্জি থাকে, এট্ৰেক্টিভ গুণ থাকে যে ই আমাৰ জীৱন ধন্য কৰি তোলে। আগতে ইয়াক গমতি চক্ৰক মানুহে সাধাৰণতে মানি প্ৰব্লেমৰ কাৰণে ব্যৱহাৰ কৰি আহিছিলে, কিন্তু ইয়াৰ প্ৰভাৱ ইমানেই বেছি যে আমি আজিকালি বহুত ধৰণৰ সমস্যা সমাধান কৰা দেখা পোৱা যায়। গতিকে মই কি সমস্যা সমাধান কৰিব পাৰি, কিদৰে আপোনাৰ জীৱনটোত ইম্প্ৰুভ কৰিব পাৰি, তাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। শেষলৈকে চাই থাকক। আৰু ক'ত পাব, কিদৰে ব্যৱহাৰ কৰিব তাৰ ওপৰত মই গোটেইখিনি আপোনাক শেষলৈকে জনাই যাম। চাই থাকক। প্ৰথমতে মই বৈবাহিক সম্পৰ্কৰ বিষয়ে ক'ম। বৈবাহিক সম্পৰ্ক অৰ্থাৎ আপোনালোকৰ যদি জীৱনত সদায় গৃহকণ্ডত বৈবাহিক সংসাৰখন আপোনালোকৰ সুখৰ হোৱা নাই, তেতিয়াহ'লে কিদৰে এই গমতি চক্ৰ ব্যৱহাৰ কৰি পেলাই সংসাৰৰ এই অশান্তিখিনি দূৰ কৰিব পাৰিব। আপুনি এটা সেন্দুৰ, আপোনাৰ যিটো সেন্দুৰৰ টেমা হয় সেইটো ল'ব নালাগে, বেলেগ এটা সেন্দুৰৰ টেমা ল'ব। লৈ পেলাই তাত গমতি চক্ৰ এটা ভালকৈ তাক খালি প্ৰতিষ্ঠা কৰি ল'ব লাগিব, শোধন কৰিব লাগিব। সেইখিনি মই পিছলৈ ক'ম, কিদৰে গমতি চক্ৰক আপুনি শোধন কৰি ল'ব লাগিব। সেন্দুৰ ডাব্বাটোত ভৰাই পেলাই, সেন্দুৰ টেমিটোত ভৰাই পেলাই আপুনি পূব দিশত ৰাখি দিব। আপোনাৰ সংসাৰত যিখিনি অশান্তিকা আছে, লাহে লাহে সেইখিনি সুখলৈ বৃদ্ধি হ'ব, সংসাৰখন মধুৰ হ'ব, আপোনালোক স্বামী স্ত্ৰীৰ মাজত মৰম বৃদ্ধি পাব। তাৰপাছতে মই বিজনেছ ৰিলেটেড কথা ক'ম। বিজনেছত যদি আপোনালোকে লাভ পোৱা নাই, ব্যৱসায়ত যদি লাভ হোৱা নাই, দোকান খুলিছে অথচ গ্ৰাহক অহা নাই, তেতিয়াহ'লে 7টা গমতি চক্ৰ ল'ব। সেই 7টা গমতি চক্ৰ খুব ভালকৈ পূজা অৰ্চনা কৰি পেলাই তাত অভিমন্ত্ৰিত কৰিব লাগে, মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। কি কৰিব লাগে মই পাছলৈ আপোনাক ভিডিঅ'টোৰ জৰিয়তে জনাম। প্ৰথমতে কথাখিনি কৈ লৈছোঁ। 7টা আপুনি ৰঙা কাপোৰত বান্ধি পেলাই আপোনাৰ যিটো দৰ্জাৰ মুখ হয়, দৰ্জাৰ মুখত ওলমাই থ'ব। তেতিয়া কাষ্টমাৰক আপুনি এট্ৰেক্ট কৰিব পাৰিব আৰু কাষ্টমাৰ বহুত আহিব দোকানলৈ, আৰু ৰিপিট আহিব। আপোনাৰ দোকানৰ কাষ্টমাৰখিনি আপোনাৰ ওচৰলৈ আহিব। আৰু যদি আপুনি ব্যৱসায়ত কিবা ডিল কৰিব বিচাৰে, কোনোবা বিজনেছৰ কাৰণে কোনোবা মানুহৰ ওচৰত ডিল কৰিবলৈ যাব বিচাৰে, তেতিয়াও গমতি চক্ৰ লগত লৈ যাব।
আপুনি যি ডিল কৰিব সেইটো ছাকচেছ হৈ আহিব, আপোনাৰ ফেভাৰতে হ'ব। চাকৰি ক্ষেত্ৰতো তেনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে। চাকৰিলৈ যদি আপুনি ইণ্টাৰভিউ বা কিবা চাকৰি প্ৰমোশ্যনৰ ক্ষেত্ৰত যায়, তেতিয়াহ'লে গোমতী চক্ৰ এট্ৰেকশ্যনৰ কাৰণে আপোনাৰ কামটো সমাধান হ'ব। আপোনাৰ যি আপুনি বৰমূৰীয়াৰ লগত কথা পাতিবলৈ যাব, সেই কামটো আপোনাৰ হৈ উঠিব, নিৰাশা ভাৱ আপুনি লৈ আহিব নালাগে। আপোনাৰ কোনোবা বেমাৰী লোক আছে, যাৰ বাৰে বাৰে বেমাৰ হৈ থাকে, তেওঁৰ শৰীৰ সুস্থ নহয়, তেতিয়াহ'লে তেওঁ বিচনাৰ তলত আপুনি তেওঁৰ মূৰৰ ওপৰত 3বাৰ ঘূৰাই পেলাই তেওঁ বিচনাৰ তলত গোমতী চক্ৰ 3টা থৈ দিব। আৰু যেতিয়া তেওঁৰ স্বাস্থ্য ভাল হ'ব, তেতিয়া সেইটো হয় মাটিত পুতি দিব, নহ'লে নৈত উটাই দিব। অতি সোনকালে তেওঁ দেহৰ পৰা বেমাৰ ৰোগ নাইকিয়া হ'ব আৰু তেওঁ সুস্থ হৈ উঠিব। যি ৰোগত তেওঁ ব্যাধিত আছিলে ইমান দিনে সোমাই, সেই তাৰ পৰা মুক্ত পাব। ক্ষেত্ৰত কম, সন্তানৰ যদি পঢ়া শুনাত মন নাই, মন চঞ্চল অস্থিৰ হৈ থাকে, তেওঁলোকে কাৰো কথা নুশুনে, তেওঁলোকে নিজৰ মতে চলিব বিচাৰে বা মন মাৰি থাকে, বা তেওঁলোকৰ যদি মুখ লাগে, বাৰে বাৰে মুখ মানে লগা নাভাঙে, বেমাৰী হৈ থাকে, তেতিয়াহ'লে তেওঁলোকৰ বাবে এটা উপায় কৰিব। গোমতী চক্ৰ তেওঁলোকক লকেট বনাই পেলাই পিন্ধাই দিব, দেখিব। আৰু নজৰো উঠাব, মানে মুখ লগাও ভাঙিব পাৰে। তেওঁলোকৰ মূৰৰ ওপৰেদি 3বাৰ ঘূৰাই পেলাই সেই গোমতী চক্ৰটো নদীত পেলাই দিব পাৰে। তেওঁলোকৰ সম্পূৰ্ণ আপুনি বিচৰা ধৰণে সুস্থ হৈ উঠিব, ধীৰ স্থিৰ হ'ব, মনটো তেওঁলোকৰ সদায় হৈ থাকিব, উতনোৱা স্বভাৱটো নাইকিয়া হৈ পেলাই খুব মানে ধেমেলীয়া স্বভাৱৰ যিটো তেওঁলোকৰ সাধাৰণতে শিশুসুলভ স্বভাৱ, সেইটো লৈ আকৌ গুচি যাব, আপোনাৰ টেনশ্যনৰ পৰা মুক্ত হ'ব। মই কৈছোঁ, যদি আপোনাক কোনোবাই যাদু বা বেজালি কৰি থৈছে, তেতিয়াহ'লে গোমতী চক্ৰ 3টা লৈ পেলাই এটা চাৰিআলিত গৈ পেলাই আপুনি পিছফালে পেলাই দিব, ভালকৈ মূৰৰ ওপৰত ঘূৰাই পেলাই, আৰু পাছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ উভতি আহিব। আৰু আপোনাৰ ওপৰত যদি কোনোবাই সেই যাদু বা বেজালি কৰি থৈছে, তাৰ পৰা মুক্ত হ'ব, মনটো ফৰকাল হৈ উঠিব, আৰু সকলো এনেকুৱা ধৰণৰ হেৰিৰ পৰা মুক্ত হৈ পেলাই সুস্থ হৈ উঠিব। যদি আপোনাৰ প্ৰমোশ্যন হোৱা নাই, উন্নতি হোৱা নাই, তেতিয়াহ'লে মানে আপোনাৰ পদোন্নতি যদি হোৱা নাই, তেতিয়াহ'লে চাকৰিৰ কাৰণে আপুনি শিৱলিংগত গৈ পেলাই এটা গোমতী চক্ৰ দান দিয়ক, আৰু ভগৱান মহাদেৱৰ চৰণত ভালদৰে পূজা অৰ্চনা কৰক। আপোনাৰ চাকৰি প্ৰমোশ্যন খুব সোনকালে হ'ব। চাকৰি প্ৰমোশ্যনত যি বাধা আছে, সেয়া আঁতৰি যাব। এতিয়া মই আপোনালোকক ক'ম যে কিদৰে গোমতী চক্ৰ আপুনি শোধন কৰি তাত মন্ত্ৰ দি এই কামটো কৰি পেলাই আপুনি কিদৰে ব্যৱহাৰ কৰিব। অতি কম টকাতে আৰু অতি সহজতে পোৱা গোমতী চক্ৰৰ পাৱাৰ ইমানেই আছে, ইমানেই এনাৰ্জি আছে যে ইয়াক ব্যৱহাৰ কৰি সকলো দিশৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়, আৰু আমাৰ বিভিন্ন জীৱনৰ সমস্যাবিলাক সমাধান কৰিব পৰা যায়। বন্ধুসকল, পাপ পুণ্য জীৱনৰ সকলো সমস্যা, দুখ বেদনা ভগৱানৰ হাততে থাকে, কিন্তু আমাৰ হাততো এনেকুৱা কিছুমান ভগৱানে বস্তু দি থৈছে, যাৰ জৰিয়তে আমি আমাৰ নিজৰ জীৱনটো কিছুমান সমস্যা সমাধান কৰি ল'ব পাৰোঁ। শাস্ত্ৰত এই উপায়বোৰ দিয়া হৈছে, যাৰ প্ৰয়োগত আমাৰ সমস্যা সাধাৰণতে সমাধান কৰি আমি সুখী হ'ব পাৰোঁ। গতিকে আপোনালোকে গোমতী চক্ৰ যিকোনো পূজাৰ দোকানতে পাব, বজাৰত যিকোনো পূজাৰ দোকানৰ পৰা আনি পেলাই গোমতী চক্ৰটো সোঁ হাতত লৈ বাওঁ হাতেৰে ঢাকি পেলাই আপোনাৰ যিটো আশা আছে, যিটো মানে আপুনি বিচাৰিছে গোমতী চক্ৰৰ পৰা, সেই কথাখিনি তেওঁক কৈ পেলাই ওম ভগৱতে বাসুদেৱায় নমঃ, ওম ভগৱতে বাসুদেৱায় নমঃ, ওম ভগৱতে বাসুদেৱায় নমঃ, এই মন্ত্ৰটো মাতি পেলাই আৰু লক্ষ্মীক আবাহন কৰি তাৰ পাছতে খুব ভালকৈ ধূপ, চন্দন ফুট, সেন্দুৰৰ ফুট দি ধূপ চাকি দেখাই আপুনি তেওঁক পাৱাৰ আনি, এনাৰ্জি আনি শোধন কৰি, তাৰ পাছতে আপুনি মই যি ধৰণে কৈ গৈছোঁ সেই ধৰণে গোমতী চক্ৰক ব্যৱহাৰ কৰক আৰু নিজৰ জীৱনটো ধন্য কৰক। নমস্কাৰ বন্ধুসকল, আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰক, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই আপোনালোকলৈ পুনৰ এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' আনি থাকিব পাৰোঁ। ধন্যবাদ।